ধূলিমূৰত মই গৰু ছাগলী বান্ধিবলৈ আহিলোঁ। আহি মেলি আপুনি চাইকেল ৰখাই মেলি চাইছোঁ শগুন কিছুমান মৰি আছে, কিছুমান তাৰমানে কি হ'ল জিন্দা হৈ আছে। তাৰপাছত কি হ'ল মনোজ দাক মই তৎকালীন মই ফোন কৰিলোঁ যে মনোজ দা শগুন মৰি আছে গৰুজনীৰ ওচৰত। কিমান শগুন মৰি আছে ইয়াত? শগুন ইয়াত এতিয়া 100টামান ধৰিছোঁ, মৰা নাই কিন্তু 100টা মৰা নাই। শতকৰা এটা মানে কি হ'ল 20% মৰিছে। কেতিয়া কেতিয়া দেখিলে আপুনি এইটো? মই গধূলি আন্ধাৰ পৰত। কি খাই হৈছিল? মই তাৰমানে কি হ'ল এইটো গৰুজনী বিষ কোনোবাই দিলে বুলি ভাবিলোঁ, নহ'লে গৰুজনী বিষ খাই ইয়াত মৰিলে। গৰুজনী কেনেকৈ মৰিলে নাজানো। কোন ঠাই এইটোত? এইখন নলনী পথাৰ বুলি কয়, বামজাবাৰীৰ নলনী পথাৰ।